Hello viewers, welcome to Loa. Loa কি? Loa হৈছে আমাৰ নতুন YouTube চেনেল। আপোনালোকৰ সকলোকে আমাৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ ওচৰত বিচাৰিছো। আমি আৰম্ভ কৰিছো Loa লাইফ অফ অৰুণাচল এণ্ড আসাম। মানে অসম আৰু অৰুণাচল দুইটাৰে মিলাই পেলাই আমি এটা নতুনকৈ YouTube চেনেল খুলিছো যেটো অসম আৰু অৰুণাচলৰ যেটো অহা যোৱা হৈ থাকিব ফটো ভিডিও আমাৰ ওচৰত থাকে তো এটা মেমৰিখিনি সেভ হৈ যাব আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো আৰু আজি আমি গৈ আছো ৰঘুপতি চাবলৈ আৰু আশা কৰিছো আপোনালোকে আমাৰ এই নতুন YouTube চেনেলটো আপোনালোকে আকোৱালি ল'ব আৰু সাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব বলক আজি আমাৰ লগত ৰঘুপতি চাবলৈ যাব এ আমি ৰঘুপতি চাবলৈ আহিলো আহি পেলাই এয়া তেওঁ লৈছে টিকেট আৰু ইন্টাৰেষ্টিং কথা মই কৈ আছো ইয়াত ৰঘুপতি ৰিলেটেড বহুতখিনি মানে ইন্টাৰেষ্টিং কথা আৰু আহি থাকক চাই থাকক এই টিকেট লৈ আমি বহিলো ৰংঘৰ সিনেমা হলত আমি তিনচুকীয়াত সিনেমা চাবলৈ বহিছো এয়া হওক এতিয়া আমি সিনেমাখন চাই যাওঁ প্ৰথমখিনি কৈছো কি ইন্টাৰভেল দে ষ্টাৰ্ট হ'ল ইন্টাৰভেললৈকে মইতো কান্দিয়ে থাকিলো মানে ইমান দুখ লাগিছিলে মানে এন্টাৰটেইনমেন্ট কন্দা মানে মিক্স আৰু এতিয়া আমি পপকৰ্ন আৰু কফি ললো মই সিৰিয়াসলি কওঁ লাইফত ইমানখিনি মুভি চাইছো কিন্তু অসমীয়া মুভি ইমান ধুনীয়া মানে থ্যাংক ইউ ৰবিদা থ্যাংক ইউ সো মাচ ইমান ধুনীয়া এখন মুভি আপুনি আমাক উপহাৰ দিয়া বলক এতিয়া মই ৰঘুপতি মুভিখনৰ ৰিভিউ কম আপোনালোকক কি ধুনীয়া লাগিলে একচুয়ালি ৰবি শৰ্মাদাৰ ইমান ধুনীয়া এক্টিং মানে 50 ইয়াৰ্ছত ইমান ধুনীয়া ফিজিক ইমান ধুনীয়া এক্টিং আৰু মানে বহুত বেছি ৰেসপেক্ট আৰু মানে তেখেতত মানে মই কম কি আৰু তেওঁ মোক ক্ৰাছ বনি গ'ল ইমান ভাল লাগিছে ৰবিদাক আগৰ পৰাই ভাল লাগে আৰু অৰুণদাৰ কথা কওঁ অৰুণদাৰ যেটো ট্ৰান্সফৰমেশন মই কৈছো না মই চক খাই গৈছে এজনে হেজনে মানে একচুয়ালি সিৰিয়াসলি বহুত ভাল লাগিলে আৰু কেকেডা মানে এন্টাৰটেইনমেন্টে হক মানে যেটো মানে আপোনাৰ অভিনয়ত বহুত ধুনীয়াকৈ ফুটাই তুলিছে মানে বহুত ভাল লাগিলে আৰু প্ৰিয়ম পল্লৱীবাক দেখি এনেকুৱা লাগিলে যে মই মানে টিচাৰে বনি যাও নেকি মানে সিৰিয়াসলি কৈছো মুভিখন অসম জুনে মানে মিছ কৰে আৰু দুখ লাগিলে প্লিজ মুভিখন চাই আহিবগে হলত গৈ আৰু ছোৱালীবোৰক কওঁতে বৰ ধুনীয়া ধুনীয়া লৰা লৈছে দে ৰবিদা সিনেমাখনত তোমালোকে গৈ মুভিখন চাই আহিবাগে মানে বৰ ধুনীয়া ধুনীয়া লাষ্ট ফাইটিঙত লৰাকিটা যে উফ কি ধুনীয়া ফাইনালি ৰঘুপতি চালো ইমান ধুনীয়াকে হলত আৰু কথা এটা কওঁ যদি ফাৰ্ষ্ট টাইম হলত মুভি চাইছো এতিয়া বহুতে ক'ব সঁচাকৈ কি কোৱা হলত মুভিয়ে চোৱা নাই নেকি সৰুৰ পৰা হোষ্টেলত থকা হলত মুভি চাই নাপালোৱে পাপাহঁতৰ লগত হলত মুভি চাবলৈ বোকাখাটত হলেই নাই এতিয়া ক'ত হলত চাবলৈ যাম যোৰহাটততো আৰু হলত চাবলৈ বুলি মুভি চাবলৈ বুলি যাব নোৱাৰি আৰু থ্যাঙ্কস টু মোৰ মানুহজন তেওঁ প্ৰমিস কৰিছিলে ৰঘুপতি মই দেখাম বুলি আৰু বিয়াৰ ছমাহ হোৱা দিনাই তেওঁ মোক ৰঘুপতিখন দেখালে আৰু এই ছমাহ বহুত ধুনীয়াকৈ পাৰ কৰিলো আমি দুইটাই কেতিয়াবা অকনমান খুটখাটকে লাগো 2 মিনিট নালাগে আকৌ ভালেই হৈ যাও আমাৰ মানে জাস্ট অসম আৰু মই মানে বহুত লাকি যে মানে একদম ফুল মানে সাপোৰ্টিভ এজন হাজবেণ্ড পাইছো আৰু মোৰ লাইফটোত মই মোৰ মতে মোক জিয়াবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়া মানে এজন ভাল বেষ্ট ফ্ৰেণ্ড পাইছো লাইফ পাৰ্টনাৰ এতিয়া আপোনালোকে আমাৰ কিন্তু ডিজিটেল ফেমিলিটো জয়েন হ'বলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব দেই বাই বাই